बिटिआर गोरोबथाजों सिगांनि बिटिसिनि गोहोआ गैला। বিটিএডি থকাৰ সময়ত যিবিলাক অধিকাৰ আছিল এতিয়া বিটিআৰ চুক্তি হ'ল, চুক্তি হোৱাৰ পিছত সেইবিলাক অধিকাৰ আজিকালি নাইকিয়া হ'ল। बिटिसिनि गोहोखौ दिसपुराव लांजोब्बाय। আজি কিমানটা ডিপাৰ্টমেণ্ট ৰাজধানী দিল্লী নহয় বড়োলেণ্ডৰ বা বিটিআৰৰ ৰাজধানী দিল্লী নহয়, সেইটো দিছপুৰে হয়। बिजेपि खुंनाय आसाम आरो मिरु सोरखारा आसामनि ट्राइबेलफोरनि जेंनाखौ सुस्रांनायनि सोलाय बांहोदोंसो। যে আজি বিজেপি শাসিত অসম চৰকাৰৰ ভাৰত চৰকাৰ তেওঁলোকে অসমৰ জনজাতিসকলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ সলনি আৰু বঢ়াই তুলিছে। आथिखालनि बिटिआर खुंथायाव थानाय प्रमद बर' दैदेननाय सोरखारा दिसपुरनि फुथुला जाबाय नामा? बिटिआर गोरोबथा जानायनि उनाव जाय गोहोआ थानांगौमोन बे गोहोआ गैला। बेनि गोहोखौ दिसपुराव लानानै थांबाय। बेबादिनो कार्बि आंलं आरो डिमा हासावनि 6 शेड्युलनि गोहोआबो आथिखालाव गैला। लोगोसेनो टिवा सनवाल मिसिं देउरि थेङाल राभा अट'नमास डेभेलपमेन्ट काउन्सिलनि गोहोआबो गैया। बियो जाबाय फुथुला अट'नमास काउन्सिल। जेबो संबिजिरारि रैखाथि गैया। प्रटेक्टेड नङै सुबुंफोरखौ दा गासिबो ट्राइबेल बेल्ट एन्ड ब्लकआव प्रटेक्टेड सुबुं महरै सोरखारा फोसावनो लादों। आसामनि ट्राइबेलफोरा बे सोरखारनि हेंथायै सोमावसाराब्ला जोबस्रांलांगोन होनना ट्राइबेल पिपल्स कनफेडारेशन आसामनि गाहाय नेहाथारि रिमल आमसिया दिनै गोजोननि नोगोर क'क्राझारनि निर्भना गार्डेनाव खौरां मेलनि गेजेरजों ओरैबायदि बुङो। বিটিএডি থকাৰ সময়ত যিবিলাক অধিকাৰ আছিল এতিয়া বিটিআৰ চুক্তি হ'ল, চুক্তি হোৱাৰ পিছত সেইবিলাক অধিকাৰ আজিকালি নাইকিয়া হ'ল। আজি কিমানটা ডিপাৰ্টমেণ্ট আজি ৰাজধানী দিল্লী নহয় বড়োলেণ্ডৰ বা বিটিআৰৰ ৰাজধানী দিল্লী নহয়, সেইটো দিছপুৰে হয়। হিমন্ত বিশ্ব শৰ্মাই প্ৰাইম মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই চব সেইটোকেই আজি চলাই আছে, সেইটোৱে চলি আছে। এনেকৈ কাৰ্বি আংলঙতো চলি আছে, এনেকৈ সকলো কাউন্সিলত চলি আছে। ক'ত ট্ৰাইবেলবিলাক উন্নতি হ'ব? আৰু এই হিমন্ত বিশ্ব শৰ্মা চবতকৈ এণ্টি ট্ৰাইবেল চিফ মিনিষ্টাৰ হ'ব, সকলোতকৈ এণ্টি ট্ৰাইবেল চিফ মিনিষ্টাৰ। আৰু তাৰ দিনতে আমি সকলো আমাৰ অধিকাৰ আমি হেৰুৱাইছোঁ। গতিকে সেই মানুহজনৰ লগত যোনে থাকিব ট্ৰাইবেল মানুহ, সিহঁতেও এণ্টি ট্ৰাইবেল হয়। ট্ৰাইবেল হ'লে কি হ'ব? ট্ৰাইবেল নহয়, এণ্টি ট্ৰাইবেল হয় সিহঁত। তেনেকুৱা চলি আছে। সেইকাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব। আমি ঐক্যবদ্ধ ভাৱে যুঁজিব লাগিব, আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব, আমি আমাৰ অস্তিত্বটো আমি জীয়াই ৰাখিব লাগিব। যে আজি বিজেপি শাসিত অসম চৰকাৰৰ ভাৰত চৰকাৰ তেওঁলোকে অসমৰ জনজাতিসকলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ সলনি আৰু বঢ়াই তুলিছে। আজি বিটিআৰ চুক্তি হ'ল, বিটিআৰ হোৱাৰ পিছত কিন্তু বিটিআৰৰ যিটো ক্ষমতা যিখিনি থাকিব লাগে সেইটো নাই। আজি সেইখিনি লৈ গৈছে, ওলোটা দিছপুৰলৈ গুচি গ'ল। ঠিক তেনেকৈ কাৰ্বি আংলং NC হিলছ বা ডিমা হাছাও সেই যিটো ক্ষমতা 6 শিডিউলত আছিল সেইটো আজি নাই। ঠিক তেনেকৈ আজি অট'নমাছ কাউন্সিলবিলাক গঠন কৰিছে অসমত, তিৱা ৰাভা মিচিং দেউৰী সোণোৱাল, সেই তাৰো কোনো ক্ষমতা নাই। এইটো একদম ভিকু ভাওনা এটা, এইটো পুতলা এটা অট'নমাছ কাউন্সিল, পুতলা, কোনো সাংবিধানিক গেৰাণ্টি নাই। সেই কাউন্সিলবিলাক এনেকৈ চলাই আছে। আৰু আজি আমাৰ পৰা ওলোটাই লৈহে গৈছে। ট্ৰাইবেল বেল্টবিলাকত যিটো আগৰ নিয়ম নীতি আছিল, ট্ৰাইবেল বেল্টবিলাকত যিবিলাক নন প্ৰটেক্টেড ক্লাছেছ অফ পিপুলছক আজি ওলোটাকৈ সকলো ট্ৰাইবেল বেল্ট ব্লকত তেওঁলোকে প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে। এইবিলাক কথাও আমি আলোচনা কৰিছোঁ। গতিকে আমি দেখিছোঁ যে এতিয়া এই সময়ত অসমৰ ট্ৰাইবেলবিলাকে যদি এই চৰকাৰৰ বিৰুদ্ধে যদি সংগ্ৰাম নকৰে, আন্দোলন নকৰে, তেতিয়াহ'লে নিশেষ হৈ যাব। আৰু ভৱিষ্যত প্ৰজন্ম ইয়াত নিজকে ট্ৰাইবেল বুলি যি জাতি জনগোষ্ঠী নহওক তেওঁলোকে নিজক ট্ৰাইবেল বুলি চিনাকি দিবলৈ নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে বা কৰিছে, কৰিছে। আজি পাম খেতিৰ কথা আহিছে, এই শদিয়াত পাম খেতি কৰিব বিচাৰিছে, তাত ৰামদেৱক লৈ আহিছে। আৰু সেই শদিয়াত পাম খেতি কৰিলে কি হয়, এইটো ইণ্টাৰনেশ্যনেলি চাইণ্টিষ্টবিলাকে কৈ আছে যে এইটো পানী নাটনি হ'ব, পানীৰ সমস্যা হ'ব। ইমান লিটাৰ পানী খায় এটা গছ। আৰু আমাৰতো এই পাম অইলৰ আমাৰ কি সম্পৰ্ক? আমি সৰিয়হ তেলহে খাওঁ, পাম অইলৰ আমাৰ কি দৰকাৰ আছে?
গতিকে যিটো বস্তু নালাগে সেইটো বস্তু কিয় জবৰদস্তি আনিব বিচাৰিছে, সেইটো আমি নামানো। তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব। আৰু কথা হ'ল এতিয়া বৰ্ডাৰৰ পৰা আৰম্ভ কৰি যিমান মাটি আছে 100 কিলোমিটাৰলৈকে বৰ্ডাৰৰ সেই চাৰিওদিশে সেই মাটিবিলাক বোলে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনত যাব। তেওঁলোকে সিদ্ধান্ত ল'ব কি কৰিব লাগে নালাগে। তাৰমানে ইমানবিলাক অট'নমাছ কাউন্সিল, ইমানবিলাক ট্ৰাইবেল বেল্ট ব্লক, ইমানবিলাক ট্ৰাইবেল মানুহৰ অধিকাৰ ক'ত থাকিব? চ' চাৰিওফালৰ পৰা আমাক আক্ৰমণ কৰিছে, আমাক ধ্বংস কৰিব বিচাৰিছে। তাৰ বিৰুদ্ধে কিন্তু আমি সকলো জনজাতিবিলাক, অসমৰ জনজাতি ৰাইজ আমি ঐক্যবদ্ধ হ'ম।